প্রথমে বটফা উপেন্দ্রনাথ ব্রহ্ম দতমা টুলুঙ্গাপুরীত প্রথম বটফাক আমি সন্মান জনাম শ্রদ্ধা জনাব ইয়াৰ পিছত আমাৰ বড়োলেণ্ড মাৰ্টিয়াৰ্ছ তেখেতসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিব ইয়াৰ পিছত বটফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি প্ৰতিমূৰ্তি যিটো আমাৰ ছেক্ৰেটাৰিয়েট সন্মুখত ইয়াত আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ঠিক 11 বজাৰ লগে লগে আমাৰ লগ্ন অনুযায়ী হাগ্ৰামা মহিলাৰী দেৱে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু BTCৰ চিফ হিচাপে তেখেতে শপত গ্ৰহণ বাক্য শপত গ্ৰহণ কৰিব তেখেতে 11টা আৰু লগ্ন অনুযায়ী তেওঁ শপত গ্ৰহণ ল'ব এছ এ চিফ BTCৰ মিত্ৰতা বুলি কথা কোৱা নাই মিত্ৰতাৰ কথা নহয় যে কথাটো এনেকাহে যে BTCৰ স্বাৰ্থত BTCৰ উন্নয়নৰ ক্ষেত্ৰত যদি আমাৰ যিটো BTCৰ দাবী BTCৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাত যদি ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক সহায় কৰে তেতিয়াহ'লে আমিও ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমি সহায় কৰাৰ কাৰণে চিন্তা কৰিম এই কথাটোই কোৱা হৈছে আৰু BTCৰ উন্নয়নৰ ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্টৰ আশীৰ্বাদ লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আশীৰ্বাদ নোহোৱাকৈতো কোনো এৰিয়া ডেভেলপ হ'ব নোৱাৰে সেইটোকে আমাৰ যিটো দাবী বহুত কৰিব লগা আমাৰ দাবী আছে এই দাবীবিলাক যদি সন্মানে যদি ষ্টেট গভৰ্ণমেণ্ট আৰু ভাৰত চৰকাৰে সহায় কৰে তেতিয়াহ'লে আমিও ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথাটো আমিও চিন্তা কৰিম তেনেকুৱা কথা মানে কথা বাৰ্তা চলি আছে এতিয়াও ফাইনেল সিদ্ধান্ত হোৱা নাই কথাটো চলি থাকিব